গাইছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই মোটামুটি ঠিকে আছোঁ একদম ইমান ভাল নহয় ইমান বেয়াও নহয় পূৰা ওপৰলৈ উঠি পাহাৰৰ ওপৰলৈ উঠি অৱস্থা বেয়া তো মেপে মোক কৈ জংঘলৰ মাজত লৈ আহিলেনে দেখিলেনে তো একদম মেপৰ মানে আহিলে মানে একদম ধ্বংস হৈ যাব গম পাইছেনে মেপে অ'ত ত'ত ক'ৰ হাবিত মাজত আনি সোমোৱাই দিলেহি তো বৰ্তমান আহিছোঁ মই নৱগ্ৰহ টেম্পল আৰু সেইফালে যোনখন এইটো ওখ ঠাই দেখিছে তো এই ওখ ঠাইটোৱে হ'ল নৱগ্ৰহ মন্দিৰ তো কৈ এইটো ঘাটিয়া ৰাস্তাত আহি পেলাই সোমোৱাই দিলে চাওকচোন মেপৰ মতে আহিছিলোঁ তো কি যে হ'ব জীৱনত এতিয়া আকৌ ইফালেদি উঠি মেলি আকৌ ইফালে ছাইডেদি গৈ আছোঁ নৱগ্ৰহ মন্দিৰ আৰু বৰ্তমান আহি পালোঁ মই নৱগ্ৰহ মন্দিৰ ইফালেদি আহিলোঁ আৰু মেপে উল্টা পুল্টা দেখাই দিয়ে তো সেইকাৰণে মেপৰ মতে আহিব নালাগে একদম একজেক্ট মানে আপোনালোকে যদি আহোঁ বুলি কয় তেতিয়াহ'লে শিলপুখুৰীলৈ আহিব লাগিব গুৱাহাটীৰ শিলপুখুৰীলৈ আহিব তো শিলপুখুৰীত আহি অ'টোবিলাক চলি থাকে বা ৰিক্সা তেনেকৈতো নাহে কাৰণ বহুত ওখটো অ'টোবিলাক চলি থাকে আপোনালোকে মেক্সিমাম অ'টোতে আহিব পাৰিব তো আহি একদম পাই গ'লি চাওক দিছ ইজ নৱগ্ৰহ টেম্পল আৰু ইয়াত একদম মানুহতকৈ মানে বান্দৰৰ সংখ্যাবিলাক বেছি মানে য'তে ত'তে বান্দৰবিলাক ঘূৰি ফুৰিছে চাওক এইবিলাক চাওক সেইটো এটা মোৰ পিছে পিছে ঘূৰি ফুৰিছে চাওক অ' বান্দৰবিলাক মানে যেনি তেনি চাওক এটা দুটা সেইটো এটা ক'ত বগাইছে দেখিছে সেইটো এটা গৈ আছোঁ একদম ভিতৰলৈ পূৰা ঘামি আহিছোঁ একদম তলৰ পৰা উঠি মেলি একদম অৱস্থা বেয়া হৈ গ'ল সেইটো এটা বান্দৰ দেখিছে ক'ত হৈছে চাওক তো এতিয়া একদম ভিতৰলৈ গৈ আছোঁ ইয়াতে জোতা চেণ্ডেল খুলি যাব লাগিব দেখিছে ইয়াত জোতা চেণ্ডেল ৰাখিব গতিকে বঢ়িয়াকৈ জোতা চেণ্ডেল ৰাখি লওঁ এইফালে বৰ্তমান আছোঁ মই নৱগ্ৰহ মন্দিৰ তো নৱগ্ৰহ মন্দিৰৰ কথাটো সকলোৱে জানে তথাপিও যোনে যোনে নাজানে তো মোৰ এইখিনি ময়ো নাজানো মই যিমানখিনি জানো কৈ দিওঁ যে এই মন্দিৰটো স্থাপিত কৰিছিল 9টা গ্ৰহক লৈ তো 9টা গ্ৰহক লৈ মন্দিৰটো স্থাপন কৰিছিলে এইফালে এটা বান্দৰ দেখিছে এইটো ওচৰতে আছে বান্দৰ মানে বহুত আছে ইয়াত তো 9টা গ্ৰহক লৈ মন্দিৰটো স্থাপন কৰিছিলে 9টা গ্ৰহ যেনেকৈ হ'ল শনি তাৰপৰা মংগল গোটেইকেইটা গ্ৰহৰ নাম নাজানো মই ইমানকৈ তাৰপৰা এইফালে ৰাহু কেতু বুধ বৃহস্পতি তেনেকৈ 9টা গ্ৰহক লৈ এই মন্দিৰটো স্থাপন কৰা হৈছিলে তো এই মন্দিৰটো স্থাপন কৰিছিল ৰাজেশ্বৰ সিংহই তো ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিল 1752 চনত আহোমৰ যি ৰজা আহোমৰ যি শক্তিশালী ৰজা তেখেতে নিৰ্মাণ কৰিছিল এইটোৱে হ'ল মন্দিৰ বহুত ডাঙৰ মন্দিৰ হয় আগৰ দিনৰ যেনেকৈ শিৱদৌল হওক বা জয়দৌল হওক সেইবিলাক যেনেকৈ বনাইছিলে ঠিক তেনেকেই আহোমৰ ৰজা যিহেতু ৰাজেশ্বৰ সিংহই যেনেকৈ শিৱসাগৰত যিখিনি নিৰ্মাণ কৰিছিলে ঠিক তেনেকৈ সেই পদ্ধতিতে নিৰ্মাণ কৰিছিলে এইবিলাক চাওক কোনো ইটা নহয় বা কোনো তেনেকুৱা মানে চিমেণ্ট দি বনোৱা নাই লোহাৰ জাতীয় বস্তু দি বনোৱা নাই আগৰ দিনৰ যি কৌশলী আছিলে বনোৱাৰ ঠিক তেনেকৈ নিৰ্মাণ কৰিছিলে তো ৰাজেশ্বৰ সিংহই চাওক গুৱাহাটীৰ পৰা গৈ পেলাই শিৱসাগৰটো কিমানখিনি কাম কৰি থৈ গৈছে তো সেইবিলাক আহোমৰ যিমানসকল ৰজা আছিল তো সেই ৰজাবিলাকৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু পাহৰিব নালাগে তেওঁলোকে এইবিলাক হয়তো তেওঁলোকে বনাই থৈ নোযোৱাহেঁতেন আজি আমি এইবিলাকত আহি পেলাই উপভোগ কৰিব নাপালোঁহেঁতেন তো আহোমৰ যি ৰজাসকল বা অসমৰ বাবে যিবিলাক মানুহে যিমান ভাল ভাল কামবিলাক কৰি থৈ গৈছে সেই তেওঁলোকৰ কথা আমি কেতিয়াও পাহৰিব নালাগে গুৱাহাটীখন চাওক কিমান ধুনীয়াকৈ দেখা পোৱা যায় চাওক কি বঢ়িয়া লাগে ওপৰৰ পৰা চাই কিন্তু তলত সেইটো পৰিস্থিতি নহয় গুৱাহাটীখন য'তেই ত'তেই জাবৰ জোঁথৰ ওপৰৰ পৰা যিমানখিনি ধুনীয়া লাগে ন তো তলৰ পৰা সিমানখিনি ধুনীয়া নহয় গুৱাহাটীখন চাওক মানুহে প্ৰদূষণ কৰি গৈ আছে দিনক দিনে ইফালে ব্ৰহ্মপুত্ৰখন দেখা পায় ব্ৰহ্মপুত্ৰৰ পাৰতে এইটো মন্দিৰ স্থাপিত ইফালে যাম বাৰু সেইখন ব্ৰহ্মপুত্ৰখনো দেখাম আপোনালোকক তো চাওক এইটোৱে হ'ল নৱগ্ৰহ মন্দিৰ এই মন্দিৰৰ চবতকৈ আকৰ্ষণীয় বস্তুটোৱে হ'ল বান্দৰ চাওক বান্দৰবিলাক মানে এনি টাইম ঘূৰি ফুৰে এইবিলাক য'তে ত'তে চাওক এটা কথা এই বান্দৰখিনিৰ পৰা এটা কথাই বুজিব পাৰি যে চাওক সিহঁতক যদি আমি অপকাৰ নকৰোঁ সিহঁতিও আমাক অপকাৰ নকৰে ঠিক তেনেকুৱা চব অকল বান্দৰৰ লগতে নহয় প্ৰত্যেকটো বস্তুৰ লগত যিকোনো বস্তুৰ লগত আমি যদি সিহঁতক অপকাৰ নকৰোঁ সিহঁতেও আমাক অপকাৰ নকৰে কেতিয়াও বেলেগক অপকাৰ নকৰিব বান্দৰকেইটাৰ পৰা আমি এইটোৱে বুজিলোঁ যে সদায় নিজৰ মতে চলি থাকক বেলেগৰ কথা কেতিয়াও বেয়াকৈ নাভাবিব যেনেকৈ বান্দৰকেইটা বিন্দাছ ঘূৰি ফুৰিছে সেইটো এটা চাওক
তো বিন্দাছ ঘূৰি ফুৰিছে, সকলোৱে নিজৰ মতে ঘূৰি ফুৰিছে, কাৰো কথা বেয়াকৈ নাভাবিব, কাৰো কথা বেয়া চিন্তা নকৰিব, বিন্দাছ থাকক। জীৱনটো এনেকুৱা, সকলো জীৱনো অকল বান্দৰকেইটা বুলি ক্ষেত্ৰতে নহয়, প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতো তেনেকুৱা। তো বঢ়িয়াকৈ ভৰি হাত ধুই ল'লোঁ আৰু ইয়াতে ভৰি হাত ধুবলৈ পৰা ব্যৱস্থা আছে, আপোনালোকক আহিলে ধুব পাৰিব। এই মন্দিৰটো যোনটুকুৰা জেগাত আছে, যোনখন পাহাৰত আছে, সেই পাহাৰখনৰ নাম হ'ল চিত্ৰাচল পাহাৰ শিল পুখুৰী, তো গুৱাহাটী। বঢ়িয়াকৈ ভিতৰলৈ যাওঁ, ভিতৰখনো আপোনালোকক এবাৰ দেখাওঁ, মজা আছে। তাৰপিছত আহিব পাৰি ভিতৰলৈ বা সিফালেদিও আহিব পাৰি, আপোনালোকৰ কথা। তো ভিতৰলৈ অহাৰ পিছত এটা খুব ধুনীয়া লাগে, একদম মনটো মানে কি পবিত্ৰ লাগে। তো বঢ়িয়াকৈ ভিতৰৰ পৰা আহিলোঁ ইয়ালৈ। প্ৰত্যেক দিনাই মানুহ আহে, অকল আজি বুলিয়ে নহয়, আজিতো দেওবাৰ তথাপিও মানুহ আছেই, নহ'লে সোমবাৰ হওক বা মঙলবাৰ হওক, তেনেকৈ প্ৰত্যেক দিনাই মানুহ আহে দূৰ দূৰণিৰ পৰা। সেই 1752 চনৰ পৰা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা মানুহৰ যি লোকবিশ্বাস, মানুহৰ যি এই মন্দিৰৰ প্ৰতি থকা মহানুভৱতা আজিও জিলিকি আছে, আৰু আশা কৰিছোঁ ভৱিষ্যতেও যাতে এই মহানুভৱতা জিলিকি থাকক, মানুহৰ মাজত ই যাতে সদায় জনপ্ৰিয়তা লাভ কৰি থাকক, তাৰে কামনা কৰিছোঁ। তো এই লোকবিশ্বাস মতে এই মন্দিৰটোলৈ আহিলে, মন্দিৰটো যিটো ৰাউণ্ড হয় সেইটো দি 7 পাক ঘূৰিব লাগে। তো 7 পাক ঘূৰিব লাগে বোলে, 7 পাক ঘূৰিব লাগে, আপোনালোকৰ ইচ্ছা, আপোনালোকে ঘূৰোঁ বুলি ক'লে ঘূৰিব পাৰে। এইফালে চাওক বান্দৰকেইটা কি বঢ়িয়াকৈ বহি আছে, বান্দৰ মানে পূৰা একদম মজাছে আছে আৰু য'তে ত'তে, আৰু খুব ধুনীয়া একদম বতাহ বলি আছে, একদম সুন্দৰ পৰিৱেশ, ভাল লাগি যায় মানে, বেলেগ মন্দিৰতকৈ অলপ বেলেগতকৈ বেলেগ আৰু মানে, গম পাইছে না? তো ধুনীয়া একদম ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো এতিয়া আৰু যাম ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই, তো প্লিজ ভিডিঅ'টো লাইক কৰিব, লাইক যদি কৰা নাই, আৰু চেনেলটো যদি নতুন কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। সদায় তেনেকৈ নতুন জেগা এটুকুৰাক লৈ বা নতুন তেনেকুৱা ঠাই এটুকুৰাক লৈ চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ দ্বাৰা যাতে কিবা এটা শিকিব পাৰে, কিবা এটা জানিব পাৰে, সেইটো মটিভ লৈ আগৰ পৰা কাম কৰি গৈ আছোঁ আৰু ভৱিষ্যতেও কৰি গৈ থাকিম। ভাল ভিডিঅ' দি থাকিম, সেইকাৰণে ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে যদি চাওক সেইফালে দেখিছে এইবিলাক এইবিলাক চাওক ব্ৰহ্মপুত্ৰৰ কাষেৰে বৈ গৈছে, বিশাল ব্ৰহ্মপুত্ৰ চাওক। তো এই ব্ৰহ্মপুত্ৰৰ কাষতে আছে এইটো নৱগ্ৰহ টেম্পল, আপোনালোকো আহিব পাৰে, খুব ধুনীয়া এটা লোকেশ্যনত আছে, আহিলে মন প্ৰাণ ভৰি যায়, বান্দৰবিলাকো দেখি ভাল লাগে, এটা মানে নতুনত্ব বিচাৰি পায় এই মন্দিৰটোত আহি পেলাই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আজি আপোনালোকক নৱগ্ৰহ মন্দিৰ দেখাবলৈ চেষ্টা কৰিলোঁ, যিমানখিনি পাৰোঁ তাৰ বিষয়ে ক'লোঁ, জনালোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, সদায় এনেকৈ নতুন ভিডিঅ' লৈ আহিম। তো ভিডিঅ'টোৰ দ্বাৰা যাতে কিবা এটা শিকিব পাৰে, কিবা এটা জানিব পাৰে তাৰ বিষয়ে সদায়, তো সেইটো মটিভ লৈ কাম কৰি গৈ আছোঁ আগৰ পৰা, সেইটো মটিভ লৈ ভিডিঅ' বনাই গৈ আছোঁ, আৰু আগলৈ সেইটো মটিভ লৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো চেনেলটো যদি ভাল লাগিছে আহি পেলাই, চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি আগুৱাই যোৱাত সহায় কৰিব। তেনেদৰে নতুন ভিডিঅ' সদায় আহিব আপোনালোকৰ মাজলৈ। আজিলৈ ইমানেই, জয় অসম, বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ত। ছাবস্ক্ৰাইবটো মেইন, ছাবস্ক্ৰাইব কৰি দিব।